নমস্কাৰ বন্ধুসকল, কেনে আছে সকলোৱে? আশা কৰোঁ ভাল নিশ্চয়। আজি এটি পুনৰ নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। ভিডিঅ'টো হৈছে সকলোৰে প্ৰায় হৈয়ে থাকে মুখৰ ভিতৰত ঘাঁ হোৱাটো, জিভাত নাইবা এই মুখমণ্ডলৰ ভিতৰত দুইখন গালৰ ভিতৰত মঙহত ঘাঁ হোৱাটো। ঘাঁ যিকোনো প্ৰকাৰে হ'ব পাৰে, মোৰো হয়। বিশেষকৈ মোৰ এনেকৈ খাই থাকোঁতে নাইবা কিবা কৰি থাকোঁতে কামোৰ খাই কেনে হয়, জিভাত কামোৰ খাওঁ নাইবা এই ছাইডত কামোৰ খাওঁ। তো সেনেকুৱাকৈ যিকোনো প্ৰকাৰে ঘাঁ হোৱাৰ পিছত আপোনালোকে বহুত কষ্ট পায় নিশ্চয়। ময়ো সেনেকুৱা দিন পাৰ কৰিছোঁ, মোৰ প্ৰায় হৈয়ে থাকে এনেকুৱা, নাজানো কিয় হয়। ঘাঁ হোৱাৰ পিছত বহুত কষ্ট হয়, কথা ক'ব নোৱাৰা হয়, খাব মন নাযায়। তো সেনেকুৱা পৰিস্থিতি হ'লে আপোনালোকে নিশ্চয় ডক্টৰৰ তাত যায় নাইবা ফাৰ্মাচীত যায়। ফাৰ্মাচীত যোৱাৰ পিছত মলম দিয়ে নাইবা টেবলেট দিয়ে, আৰু তাৰপিছতো ভাল নাপায় আপুনি বহুত দিনলৈ। মলম দিলে মলমটো লগাব মন নাযায়, যিহেতু আমাৰ মুখৰ ভিতৰৰ পৰা ভিতৰত যোৱাৰ চান্স থাকে, আৰু সেনেকুৱা ইচ্ছা নাযায় মলমটো লগাব, বা লগালেও তৎক্ষণাত ভাল নহয়। তো মই এনেকুৱা এটা পদ্ধতি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব ওলাইছোঁ, যিটো কৰিলে আপুনি এদিন বা দুদিনত ভাল হ'বই। পদ্ধতিটো হ'ল, এগিলাচ কুহুমীয়া পানী ল'ব, লৈ কেনে তাত নেমু 1 পিচ বা 2 পিচ আটি দিব। আটি দিয়াৰ পিছত তাত পৰিমাণ অনুযায়ী অকণমান নিমখ দিব। নিমখ দি ঘুটি ল'ব, ভালকৈ ঘুটি ল'ব। ঘুটি লৈ কেনে সেই গিলাচ পানীৰে আপুনি ৰাতি শোৱাৰ আগত মুখখন কুলু কুলু কৰিব, ধুনীয়াকৈ কুলু কুলু কৰিব। এনেকৈ কুলু কুলু কৰিব, মানেতো বুজিয়ে পাইছে চবে, গাৰ্গল কৰিব। এনেকৈ কৰিব যাতে সেই ঘাঁ হোৱা ঠাইডোখৰত পূৰা পানীটো পূৰা লাগি কেনে ধোৱা যায় ঘাঁখিনি। তো সেনেকৈ কুলু কৰি থৈ দিব ৰাতি। তাৰপিছত পিছদিনা গম পাব আপুনি কিমান ভাল পাইছে। পিছদিনাও যদি মানে ভাল নোপোৱা যেন অনুভৱ হয়, নেক্সট দিনাও কৰিব। আপুনি চাব 2 দিন এনেকুৱা কৰিলে ঘাঁডোখৰ কমপ্লিট ভাল পাই যাব। আপুনি খোৱা লোৱাটো কষ্ট নাপায়, 3 নম্বৰ দিনা কথা কওঁতেও কষ্ট নাপায়। এনেকুৱা ডক্টৰৰ তাত যাবও দৰকাৰ নাই, ফাৰ্মাচীত যাবও দৰকাৰ নাই, একো মেডিচিন এল'পেথিক লগাব দৰকাৰ নাই। সম্পূৰ্ণ ঘৰুৱা পদ্ধতিৰে আপুনি এই বেমাৰটোৰ পৰা হাত সাৰিব পাৰে। তো ভিডিঅ'টো যদি চাই ভাল পাইছে, আপোনালোকে লাইক কমেণ্ট কৰিব, আৰু যদি বহুত বেছি ভাল পাইছে তেন্তে শ্বেয়াৰ কৰিব, আৰু যদি নতুনকৈ চাইছে পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।